নমস্কাৰ বন্ধুসকল। আজি আমি DLED আণ্ডাৰ ODLৰ ৱৰ্কবুকখনৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম। ৱৰ্কবুকখনত ৰাতিপুৱা উপস্থিত হোৱাৰ পৰা ছুটি হোৱালৈকে সুন্দৰভাৱে লিখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ চাফাই কামক তদাৰক কৰাৰ পৰা প্ৰাতঃসভাত আপুনি কেনেদৰে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিছে, তেওঁলোকক সপ্তাহত 2-3 দিন কোনো মহৎ ব্যক্তিৰ বিষয়ে বা স্বাস্থ্য প্ৰতিৰক্ষাৰ বাবে পৰামৰ্শ আদি কাৰ্য সমাপন কৰিছে বুলি ৱৰ্কবুকত লিখিব লাগিব। যদি আপুনি প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছে, কিন্তু মধ্যাহ্ন ভোজনৰ বিষয়ে সদায় কোনটো সময়ত কৰিছে আৰু আপুনি এজন শিক্ষক হিচাপে তেওঁলোকে হাত-মুখ ধুই ভালদৰে খাইছে নে নাই, তাক তদাৰক কৰা বুলি লিখিব লাগিব। শিক্ষকৰ উপস্থিতি ৰেজিষ্টাৰ বহীত সদায় চহী কৰাৰ বিষয়ে প্ৰাতঃসভা বিষয়ে লিখাৰ পাছতে লিখিব নাপাহৰিব। শ্ৰেণীকোঠাত সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি খতিয়ানখন কৰাৰ পিছত কোনটো শ্ৰেণীত কোনটো বিষয়ৰ কি পাঠ পঢ়ালে সেইটো উল্লেখ কৰিব নাপাহৰিব। শেষৰ পিৰিয়ডটো সপ্তাহত 3-4 দিনমান সহ-কাৰ্যাৱলী কাৰ্য বিষয়ে উল্লেখ কৰিব নাপাহৰিব। যেনে ব্যায়াম কৰোৱা, দৌৰ প্ৰতিযোগিতা, কুইজ, খেলা-ধূলা ইত্যাদি উল্লেখ কৰিব। আপুনি যেতিয়া ৱৰ্কবুকখন লিখিব পোনপটীয়া তাত নিলিখিব, বেলেগ এখন বহীত লিখি ল'ব। তাত বন্ধৰ তালিকা এখন বনাই ল'ব। যিমান পাৰে হোৱাইটনাৰ ব্যৱহাৰ নকৰিব। আপোনালোকে 76 দিন সময় বান্ধি দিয়া হৈছে। আপুনি আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ ল'ব পাৰে বা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰো ল'ব পাৰিব। আপুনি কি দিৱস উদযাপন কৰিছে বা কি সভাত অংশগ্ৰহণ কৰিছে, অভিভাৱকৰ সভা অনুষ্ঠিত কৰা হৈছেনে, তাত আপোনাৰ ভূমিকা কি, এই সকলোবোৰ আপুনি উপস্থাপন কৰিব লাগিব। এনেদৰে আপোনালোকে ৱৰ্কবুকখন উপস্থাপন কৰিব লাগিব আৰু সুন্দৰভাৱে আপোনালোকে সকলো কথা উপস্থাপন কৰি